ভাৰত চৰকাৰ আৰু অসম চৰকাৰ লগতে 2020 বড়ো শান্তি চুক্তিৰ যি স্বাক্ষৰকাৰী দল সংগঠন এপছু NDP আৰু লগতে UBPO আমি একেলগে আজি প্ৰায় 11টা বজাৰ পৰা 12:30লৈকে 1.5 ঘণ্টা জোৰা ৰিভিউ মিটিং যি ট্ৰাইপাৰ্টাইট এটা ৰিভিউ মিটিং প্ৰতি ছমাহত আলোচনা হয় যে একৰ্ডৰ কিমান সংখ্যক ৰূপায়ণ হৈ গ'ল আৰু কিমান ৰূপায়ণ হ'বলৈ বাকী আছে এই গোটেই বিষয়টো লৈ পেলাই আজি আলোচনা আমি কৰোঁ আৰু আলোচনাত কালত যথেষ্ট গুৰুত্বপূৰ্ণ কথাখিনি আমি উত্থাপন কৰোঁ নিখিল বড়ো ছাত্ৰ সন্থা UBPO আৰু XNDP তৰফৰ পৰা আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বৰ্তমানলৈকে যিখিনি ৰূপায়ণ সেই ৰূপায়ণ বিষয়বস্তুখিনি তেওঁলোকে দাঙি ধৰিছে তো আমাৰ স্পষ্ট কথা হ'ল যে 5টা বছৰ শান্তি চুক্তিৰ সময় অতিক্ৰম কৰিলে আৰু আমি দাবী জনাইছোঁ যে অহা 2026ৰ আগে আগন্তুক 6 মাহত চুক্তিৰ প্ৰতিটো দফা ক্ষিপ্ৰতাৰে 100% মানে ৰূপায়ণ হ'ব লাগে কাৰ্যক্ৰম হ'ব লাগে আৰু এই ক্ষেত্ৰত শোণিতপুৰ বিশ্বনাথত 60খন গাঁও অন্তৰ্ভুক্ত হ'ল আৰু অধিক গাঁও অন্তৰ্ভুক্ত কৰাৰ কথা আমি দাবী জনাইছোঁ বিটিআৰৰ দক্ষিণ প্ৰান্তত গাঁও অন্তৰ্ভুক্ত কৰিব লাগে আমি দাবী জনাইছোঁ আৰু আৰ্টিকল 125 মানে 280 125 সংবিধান সংশোধনী যি বিধেয়ক যাৰ দ্বাৰা বিটিআৰক অধিক ক্ষমতা বা সেল্ফ অটনমি শক্তিশালী কৰিব ইয়াৰ কাৰণে আমি এই আগন্তুক যি সামাৰ ভেকেশ্যন যি পাৰ্লিমেণ্ট হ'বলৈ গৈ আছে সেই সামাৰ ভেকেশ্যনত টেবুল কৰি পেলাই যদি আন ৰাজ্যত সমস্যা আছে অসমৰ ক্ষেত্ৰত বিটিআৰ কাৰ্বি আংলং আৰু ডিমা হাছাও তাত পাছ কৰিবলৈ আমি ৰাজ্যসভা লোকসভাত আমি দাবী উত্থাপন কৰিছোঁ ইয়াৰ লগে লগে কাৰ্বি আংলঙৰ ST হিলৰ যি পাৰ্বত্য জনজাতিৰ যি মৰ্যাদা কাৰ্বি একৰ্ডত আছে প্লেনত ট্ৰাইবেল হ'ব কাৰ্বিসকল বড়ো একৰ্ডত আছে হিলত বড়োসকল হিল ট্ৰাইবেল হ'ব সেই দীঘলীয়া এটা সমস্যা সেইটো অতি সোনকালে সমাধান কৰিব লাগে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত গাঁও অন্তৰ্ভুক্ত 958 গাঁও এতিয়া নটিফিকেশ্যন হৈছে আৰু ৰাভা হাছং আৰু তিৱা কাউন্সিলৰ গাঁও অন্তৰ্ভুক্ত কৰিবলৈ এতিয়াও বাকী আছে ইয়াৰ লগে লগে ফৰেষ্ট ৰাইট এক্ট অধীনত যি মাটি ভূমি পট্টা বন স্বত্ব যি দিব লাগে তাত শোণিতপুৰ বিশ্বনাথ আৰু অসমৰ বিভিন্ন প্ৰান্তত যিখিনি আধৰুৱা হৈ আছে ক্ষিপ্ৰতাৰে সম্পন্ন কৰিব লাগে বিদ্যালয় প্ৰাদেশিকৰণ অতি শীঘ্ৰে কৰিব লাগে যাৰ দ্বাৰা আমাৰ শিক্ষা ব্যৱস্থা এতিয়া মানে বহুত জৰাজীৰ্ণ অৱস্থাত আছে ভেঞ্চাৰ স্কুলসমূহ অতি সোনকালে মানে প্ৰভিন্সিয়েলাইজ কৰিব লাগে স্পেচিয়েল ডেভেলপমেণ্ট পেকেজৰ ক্ষেত্ৰত ভাৰত চৰকাৰ অসম চৰকাৰৰ যি 700 1500 কোটি টকা যি পেকেজ আছিল ইয়াৰে প্ৰায় পেকেজবিলাক ফাইনেন্সিয়েল এপ্ৰুভেল দিয়া হৈছে AA প্ৰদান কৰা হৈছে কিন্তু আমাৰ দাবী যে উপেন ব্ৰহ্ম নামৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় NIT মানে এই দাবী আছিল আমাৰ আৰু নেৰিমছৰ দাবী আছিল ৰাজীৱ ইন্দিৰা গান্ধী নেশ্যনেল ট্ৰাইবেল ইউনিভাৰ্চিটি আছিল সেই 4টা মেইন যি কম্পনেণ্ট আছে চেণ্ট্ৰেল ইউনিভাৰ্চিটি ট্ৰাইবেল ইউনিভাৰ্চিটি NIT আৰু নেৰিমছ এইটো অতি সোনকালে কেন্দ্ৰীয় চৰকাৰে এইটো মানে স্থাপন কৰিব লাগে আৰু যিকোনো বিনিময়ত এই 4টা অনুষ্ঠান আমাক লাগিবলৈ আজি আমি দাবী জনাইছোঁ ইয়াৰ লগে লগে যি NDBৰ লগত জড়িত যিখিনি কেছ আছে সেই কেছখিনি উইথড্ৰ বৰ্তমান চলি আছে NIA কোৰ্টত যিখিনি 60গৰাকী ব্যক্তি আছিল 9টা কেছৰ এগেইনষ্টত তেওঁলোকক অসম চৰকাৰ ভাৰত চৰকাৰে তেওঁলোকক ডিষ্ট্ৰিক্ট জেললৈ লৈ গ'ল আমি অসম চৰকাৰ ভাৰত চৰকাৰক ধন্যবাদ জনাম যে NIA কেছটো তেওঁলোকে স্পেচিয়েল এটা পদক্ষেপ লৈছে কিন্তু বৰ্তমানো বিভিন্ন জিলাত অৰুণাচল নাগালেণ্ডত যিবিলাক কেছ আছে চামন আজিলৈকে আহে আৰু এই চামন অহাৰ কাৰণে বহুতে মেণ্টেল সাইকোলজিকেল বহুত ষ্ট্ৰেছ আৰু প্ৰেছাৰত থাকিব লগা হয় অতি সোনকালে কেছ উইথড্ৰল কৰিব লাগে হাইনিয়াছ নান হাইনিয়াছ এইটো অফিচিয়েল লেভেল মিটিং আছে আৰু গৃহ মন্ত্ৰালয়ৰ পৰা নীৰজ কুমাৰ ডাঙৰীয়া জইণ্ট ছেক্ৰেটাৰী নৰ্থ ইষ্ট তেওঁ উপস্থিত আছিল আৰু ডেপুটি ছেক্ৰেটাৰী উপস্থিত আছিল আৰু অসম চৰকাৰৰ হৈ গৃহ বিভাগৰ আৰু ADGP ডাঙৰীয়া উপস্থিত আছিল বিটিআৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া উপস্থিত আছিল আৰু আজি আলোচনা খুব পূৰ্ণাংগ গতিৰে প্ৰতিটো দফাৰ ওপৰত ৰিভিউ কৰা হয় সেইখিনি